নমস্কাৰ বন্ধুসকল, পুনৰ মই আপোনালোকক মই অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই লখিমপুৰ জিলা লালুক কলেজলৈকে। আৰু লালুক কলেজলৈকে অহা কাৰণ আছে যে মোৰ মামা ছোৱালীজনী মেডিকেলৰ ইয়াতে এক্সাম দিছে আৰু সেইফালে এক্সাম দি আছে, বহুত কেণ্ডিডেট আছে। মৰিগাঁৱত যিমান কেণ্ডিডেট আছে মানে কি এম লেটাৰৰ যিমানখিনি কেণ্ডিডেট আছে মই জনাত ইয়াতে সেই হলবিলাকতে কেণ্ডিডেটবিলাকে বৰ্তমান পৰীক্ষা দি আছে। আৰু এই ভিডিঅ'টো বনাব লগা এটাই কাৰণ যে পৰীক্ষাৰ্থীসকলে কিছুমান প্ৰব্লেম ফেচ কৰিছে আৰু কেনেকুৱা প্ৰব্লেম ফেচ কৰিছে মই আপোনালোকক তেওঁলোকৰ জৰিয়তে মতামতখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে মই অসম চৰকাৰক এটা অনুৰোধ জনাম এই ব্লগটোৰ জৰিয়তে বা এই ভিডিঅ'টোৰ জৰিয়তে, যিসকল কেণ্ডিডেট আছে দূৰৰ কেণ্ডিডেট মৰিগাঁৱৰ পৰা এতিয়া লখিমপুৰত তেওঁলোকক আজি এক্সাম দিবৰ কাৰণে ইয়াতে চেণ্টাৰ দিলে, কিন্তু মৰিগাঁৱতে যদি চেণ্টাৰটো দিয়াহেঁতেন তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ল হয়। আৰু সেই কথাখিনি কেণ্ডিডেটসকলে নিজে ব্যক্ত কৰিছে আৰু সেইখিনি মই আপোনালোকক দেখুৱাম। এই ভিডিঅ'টোৰ পিছতে মই আপোনালোকক দেখুৱাম সেইখিনি। কিন্তু এতিয়া কথা হ'ল কি যে 270 কিলোমিটাৰ 71 কিলোমিটাৰ দূৰত দিয়াতকৈ যদি মৰিগাঁৱতে তেওঁলোকক সেই চেণ্টাৰটো দিলেহেঁতেন, পৰীক্ষা চেণ্টাৰটো যদি তেওঁলোকক তাতে ব্যৱস্থা কৰি দিলেহেঁতেন, অন্ততঃ নিবনুৱা যুৱক যুৱতীখিনিৰ কাৰণে বহুত সুবিধা হ'ল হয়। গতিকে সেইখিনি এটা অনুৰোধ থাকিল চৰকাৰলৈকে। এনেই এই ভিডিঅ'টো বনোৱা কোনো কাৰণ নাছিলে মোৰ, কিন্তু যেতিয়া সেই পৰীক্ষাৰ্থীসকলৰ পৰা অকণমান সমস্যাৰ সন্মুখীন হোৱা নিচিনা অনুভৱ কৰিলোঁ, সেইটো কাৰণে মই ভাবিলোঁ মই ভিডিঅ' এটা কৰি অসম চৰকাৰক এটা অনুৰোধ জনাওঁ যাতে অসম চৰকাৰে যিসকল নিবনুৱাৰ কাৰণে বিভিন্ন ধৰণৰ পৰীক্ষা পাতে, ৰিক্ৰুইটমেণ্ট বিভিন্ন ধৰণৰ পাতে, তেওঁলোকৰ কাৰণে এটা ৰেডিয়েশ্যনৰ ভিতৰত মানে এটা ৰেডিয়াছৰ ভিতৰত তেওঁলোকক পৰীক্ষাটো পাতিব লাগে, যাতে মৰিগাঁৱৰ পৰা গুৱাহাটীত দিলেও একো প্ৰব্লেম নাই। বহুত কেণ্ডিডেটে কৈছে যে মৰিগাঁৱৰ পৰা যদি গুৱাহাটীতো দিলে হয় বা তেজপুৰতো দিলে হয় একো অসুবিধা নহ'লে হয়, কিন্তু লখিমপুৰত দিয়াৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে, সমস্যা কিছুমানৰ সন্মুখীন হৈছে। সেইটো কাৰণে তেওঁলোকেও অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছে যে এইটো পাৰিলে চৰকাৰে ব্যৱস্থা কৰিব লাগে, যে ওচৰতে তেওঁলোকক এই পৰীক্ষাখিনি পতাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু আৰম্ভ আছে 3 নম্বৰ হ'ল এইটো হ'ল হয় পৰীক্ষা কেনেকুৱা হ'ল? হৈছে ভালে হৈছে। কিমান মাৰ্কৰ আহিছিলে? 100 মাৰ্কৰ 50টা কুৱেশ্যন আহিছিলে। 50টা কুৱেশ্যন কুৱেশ্যন সহজ আহিছে নে টান আহিছে? সহজ নে কঠিন? ইজি হৈছে। ইজি? বেছি টান হোৱা নাই। মৰিগাঁও লাগে নট ট্ৰু হয়। পৰীক্ষা কেনেকুৱা আহিছে? পৰীক্ষা মোটামুটি ঠিকে। এপইণ্টমেণ্ট লৈ যাব? কিমান নিজৰ ডিষ্ট্ৰিক্টত নহ'লেও নিয়াৰেষ্ট যোনটো ক্ল'জ হয় আৰু ওচৰত আমাৰ কামৰূপ মেট্ৰ' আছে, ৰুৰেল আছে, নগাঁও আছে, শোণিতপুৰ আছে, তেনেকুৱা দিলে ভাল হয় আৰু। ভাল হ'লে সেইটোৱে। মৰিগাঁৱৰ পৰা আহিছে ন? মৰিগাঁৱৰ পৰা আহিছে। কেতিয়া আহিছিলে? যোৱাকালি 9টা বজাত আহিছিলোঁ ৰাতিপুৱা, 7টা বজাত ইয়াত পাইছিলোঁ। এতিয়া ইমান দূৰত যে পাতিছে, চৰকাৰ কিবা ক'ব বিচাৰে নে নিবিচাৰে? ওচৰত হ'লে অলপ ভাল হয় আৰু ইমান দূৰ আহি পেলাই পৰীক্ষাটো দিয়াটো বহুত কষ্ট হয়। এতিয়া মোৰ লগৰ এজনে মানে কি পৰীক্ষা দিছিলে হা, মই সুধিম, মৰিগাঁৱৰ পৰাই আহিছে। তো মৰিগাঁৱৰ পৰা ইয়ালৈকে বহুত দূৰ হৈছে মই জনাত, মোৰ ভণ্টিও দিছে এবাৰ। এতিয়া চৰকাৰ কি ক'ব বিচাৰে? ইমান দূৰৰ কাৰণে ভাল হৈছে নে ওচৰতে পাতিব লাগে, এনেকুৱা কিবা ক'ব বিচাৰে নেকি? যেন তেন আহিছোঁ, যোৱা ৰাতিৰ পৰা আহিছোঁ, ৰাতিপুৱা পাইছোঁহি। গতিকে আৰু মোৰ লগৰ বহুত আছে, সিহঁতে আহিবই নোৱাৰিলে। হয় নেকি? গতিকে মই এইটোৱে ক'ম, যিখিনিয়ে চাই আছে বা যোনে চাই আছে, ইমান দূৰত হ'লে চবৰে অসুবিধা, কাৰণ পইচা পাতি কথা আছে। ইমান দূৰলৈ আহোঁতে আৰু লগত এজন মানুহ আহিব লাগে, মানে বহুত লটি ঘটি হোৱা যায়। গতিকে আমাৰ মৰিগাঁৱতো বহুত জেগা আছে, বহুত ইনষ্টিটিউট আছে, নগাঁৱত আছে আৰু ইফালে আপোনাৰ তেজপুৰতো আছে। ওচৰতেই চেণ্টাৰ, মানে তেজপুৰ গুৱাহাটী এনেকুৱাত পাতিলে অসুবিধা নহয়? গুৱাহাটীটো চেণ্টাৰ জেগা, ইফালে নগাঁও আছে, তেজপুৰ আছে, মানে একেই জেগাত মানে হৈ যায় আৰু। ইফালে ইমান দূৰলৈ আহি পেলাই আৰু কিছুমানে শুনিছোঁ আকৌ ডিব্ৰুগড়তো পৰিছে বুলি। ডিব্ৰুগড়টো আৰু বহুত বেছি দূৰ হৈ যায়।